গাঁৱৰ সেউজীয়া পৰিৱেশ তাৰ মাজেদি ভাহি আহে এমুঠি হাঁহি এ প্ৰিয়ংকা আনফালে ই ঋষি হাসতীয়া অনুভৱ জাগি উঠে দুয়োৱে দুয়োক দেখিলে তাইক দেখিলে ঋষি নিস্তব্ধ নিমাত হৈ পৰে এনেদৰে সিহঁতৰ বন্ধুত্ব দুৱাৰখন মুকলি হৈ গ'ল সিহঁত দুইটাই একেলগে থকা প্ৰতিটো মুহূৰ্ত প্ৰতিটো পল হাঁহি ধেমালিৰ মাজেৰে এদিন দুদিন কৰি আজি সম্পূৰ্ণ এবছৰত ভৰি দিলে ঋষিয়ে গমেই নাপালে তাইক মনে মনে কেতিয়া ভাল পাই পেলালে তাৰ হেনো তাই সেই মিচিকীয়া বেকা হাঁহিটো সেই পৰ্যন্ত সিহঁত দুইটাই এক সত্য বন্ধুত্ব সম্পৰ্কতহে আছিল কিন্তু সিহঁতৰ মৰম ইমানেই আছিল ইটোৱে আকৌ সিটোক বাবু আৰু ধুনু বুলিহে মাতিছিল মনে মনে প্ৰিয়ংকাই ঋষিক ভাল পাই পেলাইছিল কিন্তু ক'বলৈ যে এটাৰো সাহসেই নাছিল হয়তো চাগে বন্ধুত্ব হেৰাই যাব বুলি আজি সোমবাৰ সিহঁত দুটাৰ বন্ধুত্বৰ আজি 2 বছৰত ভৰি দিলে সাহস গোটাব পৰা নাই যদিও ঋষিয়ে থিৰাং কৰি পেলালে যে সি আজি প্ৰিয়ংকাক প্ৰেমৰ প্ৰস্তাৱ দিব তেনেকেই প্ৰিয়ংকাৰ ফোন ঋষিলৈ মোৰ ফোন এটা আহিছে মই নেখেলো হা এতিয়া কিয় মই কথা পাতি আহিছোঁ হেল্ল' হেল্ল' ঐ কোৱা কি কৰি আছা কিনো কৰিবা আছিলোঁ ঘৰতে পাবজি লগৰবিলাকৰ লগত শুনা না তুমি আজি আবেলিকে ওলাই আহিব পাৰিবানে পাৰিমতো এটা কাম কৰোঁ 2টামান বজাত নহয় এটা কাম কৰোঁ 3টামান বজাত যাওঁ বুজিছা বাৰু ঠিক আছে মই ওখ দলঙত তোমালৈ অপেক্ষা কৰিম ওখ দলঙলৈ ঠিক আছে আজি 3টা বজাত বাই অ'কে বাই বাই ঋষি এতিয়া মনে মনে খুব ফূৰ্তি কিন্তু তাৰ মনত এটা ভয় সি দেখা সপোনবোৰ সি সাজিব ওলোৱা মৰমৰ কাৰেংঘৰখন যদি তাৰ প্ৰস্তাৱটো আজি তাই মানি নলয় ঋষিয়ে যি হ'ব দেখা যাব বুলি সিহঁতৰ অতীতৰ পৃষ্ঠাবোৰ আওৰাই নিত্যা দেৱীৰ কোলাত মগ্ন হৈ পৰিল
ঐ তই যে পাবজি এৰি শুই আছ যেন এতিয়ালৈ কেইটা বাজিলে টাইম চাচোন কেইটা বাজিলে তই চা আকৌ কেইটা বাজিলে 2টা বাজিলে কি কবে 2টা মোক কাম আছে বে 3টা বজাত পাগল নেকি বে ঋষি আজি বহু অপেক্ষাৰ অন্তত সাজু কৰি তুলিছে নিজকে ঐ তো ওলাই হ'লে বল বল বাইক চলা দেৰি হৈছে বল এই বল না দেৰি কৰি আছ তই হাতত কেইপামান গোলাপ ফুল চকুত লাজ বুকুত অলপমান হয় আৰু সি লাহে লাহে তাই লাজুকীয়া মুখখন ইফালে আগবাঢ়িব ধৰিলে কথাবোৰ তেনে হোৱাটো কথা নাছিল হঠাৎ সকলোবোৰ নিস্তব্ধ নিমাত হৈ পৰাৰ কথা নাছিল আজি যে প্ৰিয়ংকা বৰ অকলশৰীয়া তাই যে সজান দেশৰ অচিন পক্ষী হৈ পৰিল